ডক্টর তপন চন্দ্র কলিতা আৰু আজি আমি পলিটিক্যাল সায়েন্স ইমেটিজি এই ইউটিউব চ্যানেলটোৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ সংবিধান অনুসৰি বিভিন্ন বিধেয়ক যেনে সাধাৰণ বিত্ত ৰাজহ সংবিধান সংশোধনমূলক চৰকাৰী বেচৰকাৰী এই বিধেয়কসমূহৰ ওপৰত এতিয়া আলোচনা আগবঢ়াব ওলাইছোঁ। এতিয়া বিধেয়কনো কি? আইনৰ প্ৰস্তাৱক বিধেয়ক বোলে। বিধেয়ক হ'ল বিধায়নী প্ৰস্তাৱৰ খচৰা। প্ৰাথমিকভাৱে বিধেয়ক দুই প্ৰকাৰৰ, সাধাৰণ বিধেয়ক আৰু বিত্ত বিধেয়ক। সাধাৰণ বিধেয়ক দুই ধৰণৰ হ'ব পাৰে, চৰকাৰী বিধেয়ক আৰু অনাচৰকাৰী বা বেচৰকাৰী সদস্যৰ বিধেয়ক। এতিয়া আমি বিভিন্ন বিষয় কেনেধৰণৰ বিধেয়কৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি বিধেয়কৰ মাজত ভিন্নতা থাকে সেইটো চাওঁ। নতুন প্ৰস্তাৱ, চিন্তা আৰু নীতি ৰূপায়িত কৰা মৌলিক বিধেয়ক। এখন বিধেয়ক সম্পূৰ্ণৰূপে নতুন বিষয়ৰ ওপৰত হ'ব পাৰে। সংবিধান সংশোধনমূলক বিধেয়ক। সংবিধানৰ কোনো এটা বিষয় যদি সংশোধন কৰিব লগা হয় তেনেহ'লে সেই বিধেয়কক আমি সংবিধান সংশোধন বিধেয়ক বুলি ক'ব পাৰোঁ। ম্যাদ বৃদ্ধিৰ বাবে অনা বিধেয়ক, অৰ্থাৎ কিছুমান বিধেয়কৰ ম্যাদ শেষ হ'ব লগা হয় বা কিছুমান আইনৰ ম্যাদ শেষ হ'ব লগা হয় আৰু সেই আইনৰ ম্যাদ বৃদ্ধি কৰাৰ কাৰণে বিধেয়ক আকাৰে পুনৰ আৰু তেনে আইনৰ ম্যাদ বৃদ্ধি কৰিব লগা হ'ব পাৰে। উদাহৰণ আমি ল'ব পাৰোঁ, কোনো বিষয়ত আমাৰ 10 বছৰৰ কাৰণে আমাৰ যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম, যিটো আমাৰ সংৰক্ষণৰ ব্যৱস্থা, সেইটো প্ৰতি 10 বছৰৰ কাৰণে কৰা হয় আৰু ইয়াক যদি আমি পুনৰ 10 বছৰৰ কাৰণে বৃদ্ধি কৰিব লগা হয় তেনেহ'লে এখন বিধেয়কৰ জৰিয়তে আমি সেই আইনখনৰ ম্যাদ বৃদ্ধি কৰিব লাগিব। অধ্যাদেশ আইনত পৰিণত কৰা বিধেয়ক। অধ্যাদেশ মানে আমি জানো, অধ্যাদেশ হ'ল যদিহে সংসদ বা ৰাজ্যৰ ক্ষেত্ৰত বিধানমণ্ডল, ৰাজ্যিক বিধানমণ্ডল যদি চলি নাথাকে তেতিয়াহ'লে কেন্দ্ৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে নাইবা কোনো ৰাজ্যৰ ক্ষেত্ৰত ৰাজ্যপালে অধ্যাদেশৰ জৰিয়তে, অৰ্থাৎ যাৰ ক্ষমতা এখন আইনৰ দৰে হয় কিন্তু যি সৰ্বোচ্চ এটা সময়ত 6 মাহলৈকে চলিব পাৰে, তেনেকুৱা অধ্যাদেশৰ জৰিয়তে তেনেকুৱা এটা বিষয় টেম্পৰাৰীভাৱে আমি আইন হিচাপে কৰি লওঁ। কিন্তু তেনেকুৱা এখন অধ্যাদেশক যদি আইনত পৰিণত কৰিব লগা হয় সেই বিষয়টোক বিধেয়ক আকাৰে গ্ৰহণ কৰি সংসদৰ জৰিয়তে বা ৰাজ্যিক বিধানমণ্ডলৰ জৰিয়তে আইনত পৰিণত কৰা হয়। তেনেকুৱা বিধেয়ক, তেনেকুৱা বিষয়। এতিয়া আমি সাধাৰণ বিধেয়কনো কি সেইটো চাওঁ। সাধাৰণ বিধেয়ক সংবিধান সংশোধন বিধেয়ক আৰু বিত্ত বিধেয়কৰ বাহিৰে আন সকলো বিধেয়কে হ'ল সাধাৰণ বিধেয়ক। এতিয়া বিত্ত বিধেয়ক কি? ইতিমধ্যে আমি বিত্ত বিধেয়কৰ ওপৰত সম্পূৰ্ণ এটা ভিডিঅ' বনাইছোঁ। ইয়াতে আমি থুলমূলকৈ বিত্ত বিধেয়ক কি সেইটো উল্লেখ কৰোঁ। অনুচ্ছেদ 110 আমাৰ সংবিধানৰ, ভাৰতবৰ্ষৰ সংবিধানৰ 110 নং অনুচ্ছেদত বিত্ত বিধেয়ক অৰ্থাৎ মানি বিল কি হ'ব সেই সম্পৰ্কে উল্লেখ আছে স্পষ্টভাৱে। সেই বিষয়কেইটা এনেকুৱা: কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, প্ৰত্যাহাৰ কৰা, ৰেহাই দিয়া, পৰিৱৰ্তন কৰা বা বিধান কৰা বিষয়, ঋণ লোৱা বা ভাৰত চৰকাৰৰ দ্বাৰা গেৰাণ্টি প্ৰদান কৰা বা ভাৰত চৰকাৰৰ দ্বাৰা বিত্তীয় দায়িত্ব লোৱা বা ল'ব বিচৰা আদিৰ ক্ষেত্ৰত বিধান, সঞ্চিত নিধি বা আকস্মিক নিধি অৰ্থ জমা ৰখা বা উলিওৱা, ভাৰতৰ সঞ্চিত নিধিৰ পৰা বিত্ত বিনিয়োজন, কোনো বিত্তীয় ব্যয়ক ভাৰতৰ সঞ্চিত নিধিৰ ধাৰ্য ব্যয় বা তেনেকুৱা ব্যয়ৰ পৰিমাণ বৃদ্ধিৰ ঘোষণা, ভাৰতৰ সঞ্চিত নিধিৰ খাতাৰ হিচাপৰ বিত্তীয় খতিয়ান বা ভাৰতৰ ৰাজহুৱা হিচাপ বা জিম্মা বা তেনে বিত্তীয় বিষয় বা কেন্দ্ৰ আৰু ৰাজ্যৰ হিচাপ পৰীক্ষা, আৰু শেষত আৰু প্ৰথম স্বৰ এই উপভাগৰ ভিতৰত ঘটনাক্ৰমে আহিব পৰা কোনো বিষয়ৰ ওপৰত প্ৰস্তুত কৰা খচৰা প্ৰস্তাৱ হ'ল বিত্ত বিধেয়ক।
এতিয়া আমি 3 নম্বৰ ৰাজহ বিধেয়ক ফাইনেন্স বিল বহুতৰ মনত মানি বিল আৰু ফাইনেন্স বিল অৰ্থাৎ বিত্ত বিধেয়ক আৰু ৰাজহ বিধেয়কৰ ওপৰত কিছু সন্দেহ থাকে এতিয়া আমি জানিলো ৰাজহ বিধেয়কনো কি সাধাৰণতে ৰাজহ আৰু ব্যয় সম্পৰ্কীয় সকলো বিধেয়ক হ'ল ৰাজহ বিধেয়ক য'ত ৰাজহ ৰেভিনিউ আৰু য'ত কোনো টকা পইচা ব্যয় এক্সপেণ্ডিচাৰৰ কথা থাকে তেনেকুৱা বিধেয়কক ৰাজহ বিধেয়ক বোলে ৰাজহ বিধেয়কক দুই ধৰণে বুজিব পাৰি অনুচ্ছেদ 110ত উল্লেখিত আৰ্থিক প্ৰকৃতিৰ বিষয় কিন্তু বিত্ত বিধেয়কৰ অন্তৰ্গত নকৰা বিষয় আমি আগৰ ভিডিঅ'টোত এটা বিষয় আমি ভালকৈ চাইছোঁ যে 110তম অনুচ্ছেদ এনেকুৱা কেইটামান বিষয় উল্লেখ আছে যিকেইটা নেকি আৰ্থিক বিষয়ৰ ভিতৰত নপৰে সেইকেইটা স্পষ্টভাৱে উল্লেখ কৰি দিয়া আছে যেনে জৰিমনা আদিৰ বাবদ ভৰিব লগা বিষয় জৰিমনা আমি আৰ্থিক আকাৰে ভৰিব পাৰোঁ কিন্তু সেইটো বিত্ত বিষয় বা বিত্ত বিধেয়কত নপৰে লাইসেন্স বা সেৱাৰ বাবদ আদায় দিয়া টকা পইচা গতিকে এনেকুৱা লাইসেন্স বা সেৱাৰ বাবদ আমি কিছু টকা পইচা আদায় দিব লগা হয় কিন্তু এইটো বিত্ত বিধেয়কৰ ভিতৰত নপৰে স্থানীয় কৰ্তৃপক্ষ বা স্থানীয় উদ্দেশ্যৰ কৰ ব্যৱস্থা যেনে পঞ্চায়তে কৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে টাউন কমিটি মিউনিচিপালিটি বা মিউনিচিপাল কৰ্পোৰেশ্যন আদিয়ে কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে কিন্তু সেইবিলাক আমাৰ যিটো বিত্ত বিধেয়ক তাৰ পৰিসীমাৰ ভিতৰত নপৰে গতিকে এনেকুৱা বিষয় প্ৰৱৰ্তন কৰা প্ৰত্যাহাৰ কৰা ৰেহাই দিয়া পৰিৱৰ্তন কৰা বা বিধান কৰা এইখিনি আমি কৰ ভিতৰত থলো ৰাজহ বিধেয়কনো কাক বোলে তাৰ এটা খত যিবোৰ বিধেয়ক সঞ্চিত নিধিৰ পৰা ব্যয় কৰাৰ ব্যৱস্থা আছে অৰ্থাৎ আমাৰ কনসলিডেটেড ফাণ্ড বা সঞ্চিত নিধি সেই সঞ্চিত নিধিৰ পৰা যেনেকুৱা এক্সপেণ্ডিচাৰ বা ব্যয় কৰাৰ কথা আছে সেই সকলোবোৰ বিষয় ফাইনেন্স বিধেয়ক বা ৰাজহ বিধেয়কৰ ভিতৰত পৰে গতিকে উপৰোক্ত দুই ধৰণৰ বিধেয়ক ৰাজহ বিধেয়ক বোলে গতিকে আটাইবোৰ ৰাজহ বিধেয়কক বিত্ত বিধেয়ক বুলিব নোৱাৰি আমি এই ভিডিঅ'টোৰ পিছলৈ বিত্ত আৰু ৰাজহ বিধেয়কৰ পাৰ্থক্যবোৰ আমি বিচাৰ কৰিম এতিয়া 4 নম্বৰ চৰকাৰী বিধেয়কনো কাক বোলে সেইটো চাওঁ সাধাৰণ বিধেয়ক এখন চৰকাৰৰ কোনো মন্ত্ৰীৰ দ্বাৰা উত্থাপিত হ'লে অৰ্থাৎ চৰকাৰৰ কোনো মন্ত্ৰীয়ে যদি উত্থাপন কৰে তেনে বিধেয়কক চৰকাৰী বিধেয়ক বুলি অভিহিত কৰা হয় আমি এটা উদাহৰণ ল'ব পাৰোঁ যে আমাৰ অসমৰ বিভিন্ন স্কুল কলেজ আদি ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ বিলৰ মাধ্যমেৰে বিভিন্ন পৰ্যায়ত চৰকাৰীকৰণ কৰা হয় আৰু সেই বিধেয়কখন আমি গম পাওঁ যে সেই সময়ৰ শিক্ষামন্ত্ৰীৰ দ্বাৰা উত্থাপন কৰা হৈছিল গতিকে অসমৰ বিধানসভাৰ ক্ষেত্ৰত সেইখনক আমি এখন চৰকাৰী বিধেয়ক বুলি গণ্য কৰিব পাৰোঁ তাৰপিছত বেচৰকাৰী বিধেয়কনো কি সদনৰ প্ৰত্যেক অধিৱেশনত আলোচনা কৰোঁতে এটা শুকুৰবাৰে বেচৰকাৰী বিধেয়কৰ আলোচনা কৰা হয় অৰ্থাৎ অধিৱেশন চলাকালীন সময়ত এটা শুকুৰবাৰে বেচৰকাৰী বিধেয়কৰ ওপৰত আলোচনা কৰা হয় এনে বিধেয়ক সদনৰ অনা চৰকাৰী সদস্যই বা বেচৰকাৰী সদস্যই উত্থাপন কৰাৰ বাবে বিধেয়কখনক বেচৰকাৰী বিধেয়ক বোলে অৰ্থাৎ কোনো মন্ত্ৰী বা বিধেয়ক নহয় তেওঁলোকৰ বাহিৰে চৰকাৰৰ অংশগ্ৰহণ নকৰা কোনো সদস্যৰ জৰিয়তে কোনো এখন বিধেয়ক যদি উত্থাপন কৰা হয় তেনেকুৱা এখন বিধেয়ক হ'ল বেচৰকাৰী বা অনা চৰকাৰী বিধেয়ক এতিয়া চাওঁ সংবিধান সংশোধন বিধেয়কনো কি সংবিধান সংশোধন কৰিবলৈ হ'লে সংসদৰ যিকোনো এখন সদনত সেই উদ্দেশ্যে বিধেয়ক উত্থাপন কৰি সংশোধন প্ৰক্ৰিয়া আৰম্ভ কৰা হয় এই সম্পৰ্কে সংবিধানৰ 368 নং অনুচ্ছেদত উল্লেখ আছে বিভিন্ন প্ৰক্ৰিয়াবোৰৰ বিষয়ে গতিকে সংবিধান সংশোধন বিধেয়ক মন্ত্ৰীৰ দ্বাৰা উত্থাপিত হ'লে সাধাৰণতে লোকসভাত উত্থাপন কৰা হয় এই ক্ষেত্ৰত বেচৰকাৰী বিধেয়ক হ'লে অৰ্থাৎ চৰকাৰত অংশ নকৰা কোনো সদস্যৰ দ্বাৰা যদি তেনেকুৱা এখন বিধেয়ক উত্থাপন হয় বেচৰকাৰী বিধেয়ক আৰু প্ৰস্তাৱৰ বাবে সমিতিয়ে পৰীক্ষা কৰি সদনত উত্থাপন কৰাৰ বাবে অনুমোদন জনাব লাগে অৰ্থাৎ বেচৰকাৰী সংবিধান সংশোধন বিধেয়ক কিছু পৰীক্ষা নিৰীক্ষা কৰা হয় এতিয়া আমি জানি লওঁ বিভিন্ন বিধেয়কৰ পিছতো আৰু এটা বিষয় আমি জানিব লগা আছে সেইটো হ'ল সাবঅৰ্ডিনেট লেজিসলেশ্যন যাক অধীনস্থ বিধান বোলে
আমাৰ বৰ্তমান ক্ৰমাগতভাৱে বাঢ়ি অহা বিধেয়কৰ সংখ্যা, সময়ৰ অভাৱ, কাৰিকৰী জটিলতা, বিশেষজ্ঞৰ নাটনি আদিৰ বাবে বিধানমণ্ডলে সাধাৰণভাৱে এখন আইন প্ৰণয়ন কৰি চৰকাৰৰ হাতত দিয়ে। এনে বিধানৰ অৰ্থ হ'ল চৰকাৰে ধাৰ্য কৰা সীমাৰ ভিতৰত থাকি নিয়ম বিনিময় তৈয়াৰ কৰা। এনেদৰে বিধানমণ্ডলে অৰ্পণ কৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি তলতীয়া কৰ্তৃত্বপ্ৰাপ্ত মহলে যিবোৰ নিয়ম আৰু বিনিময় প্ৰণয়ন কৰে তাকে অধীনস্থ বিধান বোলা হয়। কেতিয়াবা অধীনস্থ বিধানক প্ৰতিনিধিযুক্ত বিধানো বোলা হয়। অৰ্থাৎ অধীনস্থ বিধান বা প্ৰতিনিধিযুক্ত বিধান হ'ল যিকোনো এটা বা কোনো বিষয়ৰ ওপৰত বিধানমণ্ডলে খুটি নাটি লৈ নাযায়, উপৰুৱাকৈ এখন বিধেয়ক প্ৰস্তুত কৰে আৰু বিভিন্ন চৰকাৰৰ বিভিন্ন বিভাগৰ জৰিয়তে সেই বিধেয়কৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ প্ৰয়োজন পূৰাব পৰাকৈ বিভিন্ন বিভাগৰ তেওঁলোকে নিজাববীয়াকৈ কিছুমান নীতি নিয়ম প্ৰস্তুত কৰি লয় আৰু এই হ'ল অধীনস্থ বিধান। ভাৰতত অধীনস্থ বিধান ব্যৱস্থা সাধাৰণ বিধায়ী ক্ষমতাৰ অংশ বিশেষ। সদনৰ উভয় সদনতে অধীনস্থ বিধানৰ কাম কাজ পৰীক্ষাৰ বাবে একোখনকৈ অধীনস্থ বিধান প্ৰণয়ন সমিতি আছে। অৰ্থাৎ যদিও অধীনস্থ বিধানৰ ব্যৱস্থা আছে, বিভিন্ন বিভাগৰ তেনেকুৱা অধীনস্থ বিধানসমূহ চালি জাৰি চোৱাৰ বাবে আমাৰ সদনত অৰ্থাৎ ৰাজ্যসভা আৰু লোকসভা উভয়তে একোখনকৈ অধীনস্থ বিধান প্ৰণয়ন সমিতি আছে। তেওঁলোকে অধীনস্থ বিধানসমূহ ঠিকমতে হৈছে নে নাই সেইটো পৰীক্ষা কৰে। এতিয়া আমি চাওঁ বিত্ত আৰু ৰাজহ বিধেয়কৰ মাজত পাৰ্থক্য আৰু এই সম্পৰ্কত যি কিছুমান কেতিয়াবা আমাৰ কিছুমান সংশয়ৰ উদয় হয়, আমি সেইখিনি সংশয় মাৰি ল'ব পাৰোঁ। প্ৰথম কথা হ'ল বিত্ত আৰু ৰাজহ বিধেয়কৰ মাজত পাৰ্থক্য। সেইটো হ'ল এটা বিধিগত পাৰ্থক্য, এটা লিগেল যিটো ডিফাৰেঞ্চৰ পাৰ্থক্যটো বিধিগতহে। আমি ইতিমধ্যে বিত্ত বিধেয়কনো কি বা ৰাজহ বিধেয়কনো কি এই সম্পৰ্কে ইতিমধ্যে আলোচনা কৰিছোঁ আৰু ইয়াত এটা কথা স্পষ্ট হৈছে যে সকলোবোৰ ৰাজহ বিধেয়ক বিত্ত বিধেয়ক নহয়। অনুচ্ছেদ 110ত উল্লেখিত বিষয়ৰ বিধেয়কসমূহে বিত্ত বিধেয়ক। যে অনুচ্ছেদ 10ত স্পষ্টকৈ কোনবোৰ বিধেয়কনো বিত্ত বিধেয়ক সেইটো স্পষ্টকৈ দিয়া আছে। গতিকে তেনেকুৱা বিধেয়ক বা বিষয়সমূহৰ অন্তৰ্গত বিধেয়কসমূহে বিত্ত বিধেয়ক হ'ব, তাত বাহিৰে বিষয়সমূহ নহয়। কোনবোৰ বিধেয়ক বিত্তীয় বিধেয়ক সেইটো নিৰ্ধাৰণ কৰে লোকসভাৰ অধ্যক্ষই। বিত্ত বিধেয়ক অকল লোকসভাতে উত্থাপন কৰিব পাৰি, ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদনৰ আৱশ্যক হয় আৰু ৰাজ্যসভাই লোকসভাৰ দ্বাৰা গৃহীত বিধেয়কখনত সন্মতি দিলে বা নিদিলেও গৃহীত হয়। এই সম্পৰ্কে আমি আলোচনা কৰিছোঁ যে ৰাজ্যসভাৰ হাতত মাত্ৰ 14 দিন থাকে আৰু এই 14 দিনৰ ভিতৰতে তেওঁলোকে লোকসভাই গৃহীত কৰা বিত্ত বিধেয়কৰ ওপৰত তেওঁলোকে গৃহীত কৰিব লাগে, অৰ্থাৎ ৰাজ্যসভাই গৃহীত কৰিব লাগে আৰু তেওঁলোকৰ সংশোধনী প্ৰস্তাৱ থাকিবও পাৰে। সেইটো লোকসভা ইচ্ছা কৰিলে গ্ৰহণ কৰিব পাৰে বা নাথাকিবও পাৰে। তাৰ পিছৰ বিষয়টো হ'ল ৰাজহ বিধেয়ক আন সাধাৰণ বিধেয়কৰ দৰে ইয়াত ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদন নালাগে। লোকসভা বা ৰাজ্যসভা দুয়ো সদনতে উত্থাপন কৰিব পাৰি, যিহেতু সাধাৰণ বিধেয়কৰ দৰে ৰাজহ বিধেয়কখন। গতিকে ইয়াত লোকসভাৰ উত্থাপন কৰাৰ কথা নাই, ৰাজ্যসভাটো পৰা যায়। লগতে এনে বিধেয়ক নাকচ কৰাৰ সম্পূৰ্ণ অধিকাৰো ৰাজ্যসভাৰ আছে। যে আমি বিত্ত বিধেয়কত পাইছোঁ যে লোকসভাৰ ক্ষমতা যথেষ্ট বেছি, ৰাজ্যসভাই 14 দিনৰ ভিতৰত নিজৰ মতামত প্ৰেৰণ কৰিব লাগে আৰু যদি কোনো মতামত প্ৰেৰণ নকৰেও তথাপিও তেনেকুৱা বিধেয়ক এখন গৃহীত হোৱা বুলি ধৰা হয়। কিন্তু ৰাজহ বিধেয়কৰ ক্ষেত্ৰত সেইটো নহয়। ৰাজহ বিধেয়কৰ ক্ষেত্ৰত অন্যান্য সাধাৰণ বিধেয়কৰ দৰে লোকসভাৰ দৰে ৰাজ্যসভাইও সমান অধিকাৰ ভোগ কৰে। তাৰ শেষৰ বিষয়টো হ'ল যে ৰাজহ বিধেয়কৰ ক্ষেত্ৰত মতানৈক্য হ'লে মীমাংসা কৰাৰ বাবে উভয় সদনৰ যুটীয়া বৈঠকৰ ব্যৱস্থা আছে আৰু
যুটীয়া বৈঠকৰ জৰিয়তে সিদ্ধান্ত ল'ব পাৰি গতিকে আমি ইয়াতে গম পালোঁ যে বিত্ত বিধেয়ক বা মানি বিধেয়ক মানি বিল বা ৰাজহ বিধেয়ক ফাইনেন্স বিল যেটো পাৰ্থক্য হেতু হল বিধিগত সাংবিধানিক বিভিন্ন নিয়মৰ মাজৰ পাৰ্থক্য আছে ইয়াতে বিত্ত বিধেয়ক কি সেই সম্পৰ্কে স্পষ্টভাৱে 10 নম্বৰ অনুচ্ছেদত উল্লেখ আছে ইয়াৰ উপৰিও কোন বিধেয়ক বিত্ত বিধেয়ক হ'ব হেতু লোকসভাৰ অধ্যক্ষই নিৰ্ধাৰণ কৰিব পাৰে বিত্ত বিধেয়কত অকল আমি গম পাইছোঁ যে লোকসভাত উত্থাপন কৰিব পাৰি ৰাষ্ট্ৰপতিৰ আগতে অনুমোদন লাগে ৰাজ্যসভাই এই সম্পৰ্কত যথেষ্ট কম ক্ষমতা ভোগ কৰে কিন্তু ৰাজহ বিধেয়কৰ এই বিষয়বোৰ সন্নিৱিষ্ট নহয় ই অন্যান্য সাধাৰণ বিধেয়কৰ দৰে গতিকে এই সম্পৰ্কত ৰাজ্যসভাৰ লোকসভাৰ দৰে সমান ক্ষমতা থাকে আৰু অন্যান্য সাধাৰণ বিধেয়কত ক্ষেত্ৰত যেনে ধৰে দুখন হল অৰ্থাৎ ৰাজ্যসভা বা লোকসভাৰ মাজত যদি মতানৈক্য হয় তাৰ বাবে সেই মতানৈক্য উপশম বা মীমাংসা কৰাৰ বাবে উভয় সদনৰ যুটীয়া বৈঠকৰ ব্যৱস্থা কৰা হয় ঠিক তেনেকৈ ৰাজহ বিধেয়কৰ ক্ষেত্ৰতো এনে ব্যৱস্থা কৰিব পাৰি তাৰ পিছত এটা বিষয় আমি চাওঁ যে বেচৰকাৰী বিধেয়কৰ বাবে কিছুমান প্ৰয়োজনীয় চৰ্তাৱলী থকা দৰকাৰ বা কিছুমান প্ৰয়োজনীয় চৰ্তাৱলী পালন কৰা হয় সেইবোৰনো কি আমি চাই লওঁ প্ৰথম কথা বিধেয়ক উত্থাপনৰ জাননী বেচৰকাৰী বিধেয়ক এখন উত্থাপনৰ জাননী এটা প্ৰতিলিপি সহ এমাহৰ হ'ব লাগে এই সময়সীমাতকৈও কম সময় ইচ্ছা কৰিলে অধ্যক্ষই দিব পাৰে অৰ্থাৎ এমাহ সময় লাগে কিন্তু যদি অধ্যক্ষে ইচ্ছা কৰে তাতকৈ কম সময়ৰ ভিতৰত জাননী জাৰি দিব পাৰে বিধেয়কখন গৃহীত হ'লে ব্যয়ৰ আনুমানিক হিচাপৰ বিত্তীয় প্ৰতিবেদন আৰু বিধেয়কখনত প্ৰতিনিধিযুক্ত বিধান প্ৰস্তাৱ থাকিলে তাৰেও এটা কপি লগত গাঁঠি দিব লাগে দ্বিতীয় এজন সদস্য উত্থাপন কৰিব পৰা বিধেয়কৰ সংখ্যা নিৰ্দিষ্ট দিনটোত সকলোবোৰ বেচৰকাৰী বিধেয়ক উত্থাপন কৰাৰ বাবে সূচীভুক্ত কৰা হয় তৃতীয় সংবিধান সংশোধনমূলক বিধেয়ক বেচৰকাৰী বিধেয়ক এখন সংবিধান সংশোধনমূলক হ'লে সংশ্লিষ্ট বিষয়ৰ সদন কমিটিৰ অনুমোদন সাপেক্ষে আন যেনে বিধেয়কৰ লগত সদনৰ কাৰ্যতালিকাত অন্তৰ্ভুক্ত হ'ব 4 নম্বৰ আলোচনাৰ ক্ষেত্ৰত আপেক্ষিক অগ্ৰাধিকাৰ বেচৰকাৰী বিধেয়ক এখন বিৰোধিতাৰ সন্মুখীন হ'লে প্ৰস্তাৱক আৰু বিৰোধী দুয়োজনাই চমু বিবৃতি দিব লাগে বিধেয়কখনৰ বিষয় পৰিসীমাৰ বাহিৰত পৰা বুলি সমালোচনা হ'লে সদনে আলোচনাৰ মাধ্যমেৰে লোৱা সিদ্ধান্ত মৰ্মে সদস্যগৰাকীয়ে বিধেয়কখন উত্থাপন কৰিব লাগিব ইয়াৰ পিছত বিধেয়কখনৰ গুৰুত্ব অনুসৰি ক খ আদিকৈ শ্ৰেণীভুক্ত কৰা হয় আৰু প্ৰথম ভাগৰ বিধেয়কে অগ্ৰাধিকাৰ পায় লোকসভাত বেলটৰ যোগেৰে উত্থাপনৰ ক্ৰম নিৰূপণ কৰা হয় এই ক্ষেত্ৰত আৰু এটা কথা উল্লেখ কৰিব পাৰি যে এজন বেচৰকাৰী এজন সদস্যই যে অনাচৰকাৰী বিধেয়ক উত্থাপন বা বেচৰকাৰী বিধেয়ক উত্থাপন কৰিব খুজিলে তেওঁ সৰ্বোচ্চ 4খনলৈকে তেনেকুৱা বিধেয়ক উত্থাপন কৰিব পাৰে গতিকে আমি এনেদৰে ছাত্ৰ ছাত্ৰীসকল গম পালোঁ যে ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত বিভিন্ন বিধেয়কবোৰনো কেনে তেওঁ সেই সকলো বিধেয়কৰ বিভিন্ন কাৰ্যক্ৰমণিকা কেনেকুৱা হয় গতিকে তোমালোকে যদি বিষয়টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী এনেকুৱা ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে নিশ্চয় আমাৰ লগত যুক্ত হৈ থাকিবা ধন্যবাদ